হে গাইজ, কি খবৰ? আশা কৰিছোঁ চবৰ খবৰ ভালে আছে। আজি গৈ আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ। অপেনিং হোৱাৰ পৰা ভাবি আছোঁ যাম কিন্তু যাব নোৱাৰিলোঁ। তো আজি হঠাৎ প্লেন বনাই ল'লোঁ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আগলৈ চাই থাকক। তো আমি আহি পাই গ'লোঁ চলচলি। চাব পাৰিছে আপোনালোকে। বাজি জাম লাগি আছে এতিয়াই। গৈ আছোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰ। তো নাজানো এতিয়া এণ্ট্ৰি কৰিবলৈ দিব কি নিদিয়ে, তথাপিও গৈ আছোঁ কি হয় চাওঁ আগলৈ। মোৰ যাব লাগে সোনকালে। इसे कहते हैं लेडीज फार्स्ट। এই দেখো চাব পাৰিছে মোৰ আগলৈ গুচি গ'ল। লেডিজ ফাৰ্ষ্ট এনেই নকয় দেই। বাপৰে বাপ, এতিয়া যি ঠাণ্ডা লাগি আছে আৰু ৰাতি কি নহ'ব চাই লওঁ। গুগলত কোনফালে যাব লাগিব। আমি মেইন ৰোডে যাব লাগিব। মেপতো দেখাইছে মেইন ৰোডেই। আমি মৰিগাঁও চিণ্ডিকেট পাই গ'লোঁ। সাইডত চাব পাৰিছে পেইণ্টিং চলি আছে ব্ৰিজত। চিধা যাবলৈ দিছে। গুগল চাই গৈ আছোঁ। হৈছে ক্লক টাৱাৰ, ৰগন কলেজৰ ওচৰতে হয়। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বন্ধুসকলে চাগে গম পায়েই। এফালে যাব দিছে। তো গুগল বাবাজীৰ মতে আহোঁতে উৰিয়া গাঁও পালোহি আমি। চিধা ঠিক আছে, গুগল বাবাজীৰ মতে যাম আজি। চাওঁ ক'ত নিয়ে গুগল বাবাজী। এইফালে নেকি? ঠিক আছে। 3 কিলোমিটাৰ আছে। ঠিক আছে, গৈ আছোঁ। চিধাই যাবলৈ দিছে না? এইখিনি কষ্ট মোৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে দেখুৱাবলৈ। আৰু এইখিনি কষ্টৰ যি ফলাফল যদি নাপাওঁ কি হ'ব আৰু। আপোনালোকে প্লিজ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক। গাইজ আপোনালোকে চাব পাৰিছে, দূৰলৈকে দেখা যায় মহামৃত্যুঞ্জয় মন্দিৰ। তো আগলৈ গৈ থাকোঁ আমি। বলা গৈছা না? ঠিক আছে। সোমাবলৈ দিয়ে নে নিদিয়ে সেইটোৱেইতো প্ৰব্লেম ন। ফাইনেলি আমি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে চাব পাৰিছে মোৰ পিছফালে। ফাৰ্ষ্ট টাইম হয়, বেলেগ এটা এক্সপিৰিয়েঞ্চ হয়। আগলৈ চাই থাকক আপোনালোকে ভিডিঅ'খন। সঁচাকৈ বহুত ডাঙৰ। আৰু এয়া চাব পাৰিছে, এইফালে কাম চলি আছে আৰু এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। কাম চলিয়ে আছে এতিয়ালৈকে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। জোতা খুলিব লাগিব, নহ'লে সোমাব নোৱাৰি। আৰু এয়া আপোনালোকে চাব পাৰিছে ৰাতিৰ দৃশ্য, কি সুন্দৰ দৃশ্য। আৰু ইয়াৰ উচ্চতা কিমান হয় আপোনালোকে গম পায়নে?
বহুতে চাগে গম পায় আৰু বহুতে চাগে গম নাপায়ো। ইয়াৰ উচ্চতা হৈছে টোটেল 126 ফুট আৰু ইয়াৰ মেইন দুৱাৰ হৈছে 4টা, চাৰিওফালে 4টা দুৱাৰ আছে। আৰু এয়া চাব পাৰিছোঁ ওপৰৰ পৰা তলৰ দৃশ্য, কি সুন্দৰ দৃশ্য আৰু কিমান মানুহ। ৰাতি আৰু মানে কি ক'ম, দিনতকৈ বেছি ভাল দেখা যায় আৰু ৰাতি মানুহ কম নহয় দেই। আৰু চাৰিওফালে লাইটিং কি ক'ম, মানে লাইটিঙৰ অভাৱ নাই। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। আহিছোঁ যদি ভিতৰলৈ নোসোমালে কেনেকৈ হ'ব, তো বলক আমি ভিতৰলৈ সোমাই যাওঁ। বেক কেমেৰা কৰি দিওঁ, আপোনালোকক দেখাত ভাল লাগিব। আৰু এয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকে চাব পাৰিছে। চাৰিওফালে পেইণ্টিং আছে আৰু ওপৰৰ ফালে আছে, আপোনালোকে যদি চাই শিৱ ভগৱানৰ ছবি অংকন কৰা হৈছে আৰু চাৰিওফালে আছে শিৱ ভগৱানৰ ছবি। কি ক'ম, মানে চাৰিওফালে শিৱ ভগৱানৰ পেইণ্টিং কৰা আছে, চাব পাৰিছে। আপোনালোকে যদি চাই আছে, এই সন্মুখত যে আছে ফুল দিয়া আছে, তাতে আছে শিৱলিংগ। তাত নহয়, তাৰ তলত আছে, কিন্তু ইয়াত স্থাপিত কৰা হৈছে শিৱলিংগখন। আজিৰ ভিডিঅ'খিনি বাছ ইমানেই আছিল। তো যিমান পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰো বহুত দিন ধৰি অহা চেষ্টা কৰি আছোঁ, কিন্তু আহিব পৰা নাই। ফাইনেলি আজি আহি পাইছোঁ। তো লাষ্টত আৰু এটা কথা কৈ দিওঁ আপোনালোকক, মোৰ চেনেলখন 10K হ'বলৈ গৈ আছে। যদি পাৰে আপোনালোকে অতি সোনকালে এইটো মাহতে আপোনালোকে 10K বনাই দিয়ক। আৰু মোৰ চেনেলখন শ্বেয়াৰ মানে লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চব কৰি দিব মানে। তো আজিলৈকে বাছ ইমানেই আছিল। তো লগ পাম আৰু এটা ভিডিঅ'লৈ। বাই।